নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৱন আৰু আমাৰ পাৱাৰ ষ্টৰী ইউটিউব চেনেললৈ তোমালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আলোচনা কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2022 যিটো গেট 3 গেট 4 এক্সাম। ইয়াৰ ছায়েন্সৰ পৰা কেইটামান মোষ্ট MCQs। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কুৱেশ্যন 1, তলৰ কোনখন দাপনৰ বাবে প্ৰতিবিম্ব আৰু বস্তুৰ আকাৰ সদায় সমান? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, সমতল। বন্ধুসকল, মনত ৰাখিবা সমতল দাপনৰ বাবে প্ৰতিবিম্ব আৰু বস্তুৰ আকাৰ সদায় সমান। কুৱেশ্যন 2, গাড়ীৰ পিছফালে চাবলৈ ব্যৱহাৰ কৰা দাপন কোন হ'ল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, উত্তৰ। বন্ধুসকল, গাড়ীৰ পিছফালে চাবলৈ ব্যৱহাৰ কৰা দাপন কোন নাম? উত্তৰ। কুৱেশ্যন 3, বংশগত এককটোৰ নাম কি? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন বি, জিন। কুৱেশ্যন 4, পানী উদ্ভিদ জীৱৰ বিষয়ে অধ্যয়ন কৰা শাখাটোৰ নাম কি? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰটো অপশ্যন বি, ইকলজি। কুৱেশ্যন 5, আমাৰ দেহৰ কোনটো অংগ জন্মৰ পিছত আৰু বৃদ্ধি নহয়? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰটো অপশ্যন চি, চকু। বন্ধুসকল, কুৱেশ্যন 6, মানৱ দেহত আটাইতকৈ ডাঙৰ অংগটো হ'ল? বন্ধুসকল, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰটো অপশ্যন চি, ছাল। কুৱেশ্যন 7, বেক্টেৰিয়া মাৰিবলৈ তলৰ কোনটো ৰশ্মি ব্যৱহাৰ কৰা হয়? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন চি, অতি বেঙুনীয়া ৰশ্মি। বন্ধুসকল, মনত ৰাখিবা অতি বেঙুনীয়া ৰশ্মি বেক্টেৰিয়া মাৰিবলৈ ব্যৱহাৰ কৰা হয়। কুৱেশ্যন 8, কোনটো ভিটামিনৰ অভাৱৰ বাবে তেজ গোট নাখায়? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন চি, ভিটামিন কে। বন্ধুসকল, মনত ৰাখিবা ভিটামিন কে অভাৱৰ বাবে তেজ গোট নাখায়। বন্ধুসকল, কুৱেশ্যন 9, তলৰ কোনটো জীৱী অনিৰ্মীয়কৰণ পাৰ্থক্য? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন ডি, প্লাষ্টিক। বন্ধুসকল, মনত ৰাখিবা প্লাষ্টিক জীৱী অনিৰ্মীয়কৰণ পাৰ্থক্য। কুৱেশ্যন 10, তলৰ কোনটো পানীত অধিক দ্ৰৱণীয়? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন বি, কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন 11, তলৰ কোনটো পাতল ধাতু? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন চি, লিথিয়াম। বন্ধুসকল, মনত ৰাখিবা লিথিয়াম অতি পাতল ধাতু। বন্ধুসকল, কুৱেশ্যন 12, সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়ে? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন এ, অজন গেছ। বন্ধু বান্ধৱীসকল, ভিডিঅ' চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি ইমান আছিল, আগতীয়াকৈ নতুন এক ভিডিঅ' লৈ বাই।